এই নটিছখন আহিছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা আৰু এই নটিছখন আজি আহিছে 17 ডিচেম্বৰ আপোনালোকে ইয়াতে চাব পাৰে। 1 নম্বৰ যেটো অপচন এইটো অপচনত আপোনালোকক কোৱা হৈছে যে আপোনালোকৰ যিবোৰ এক্সামবোৰ ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজ, থাৰ্ড ফেজ এনেকৈ আপোনালোকক এক্সামবোৰ পাতিব আৰু যেহেতু এইবাৰ কেণ্ডিডেট যথেষ্টখিনি 1.25 ক্ৰ'ৰ্ছ এইখিনি চাব পাৰে আপোনালোকে আৰু যিটো ফাৰ্ষ্ট ফেজ সেই ফাৰ্ষ্ট ফেজটোত আপোনালোকৰ এক্সাম দিব 23 লাখ কেণ্ডিডেটে এপ্ৰক্স আপোনালোকে ইয়াতে চাব পাৰে আৰু ফাৰ্ষ্ট ফেজটো আৰম্ভ হ'ব আপোনালোকৰ 28 ডিচেম্বৰৰ পৰা আৰু ফাৰ্ষ্ট ফেজটো শেষ হোৱাৰ লগে লগে আপোনালোকৰ ছেকেণ্ড ফেজটো আৰম্ভ হৈ যাব আৰু ছেকেণ্ড ফেজটো শেষ হোৱাৰ পিছত থাৰ্ড ফেজটো আপোনালোকৰ আৰম্ভ হ'ব। মানে আপোনালোকৰ ফেজ 1, ফেজ 2, ফেজ 3 এনেকুৱাকৈ আপোনালোকৰ এক্সামবোৰ হ'ব। যেহেতু কেণ্ডিডেট এইবাৰ যথেষ্টখিনি আৰু 10 দিন আগত আপোনালোকে চাব পাৰিব যে আপোনালোকৰ এক্সাম চিটি ডেট এইটো আপোনালোকে চাব পাৰিব আৰু এক্সামৰ 4 দিন আগতে আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। যদিহে আপোনালোকৰ ফাৰ্ষ্ট ফেজত এক্সাম নাথাকে তেনেহ'লে আপোনালোকৰ তাতে এনেকুৱাকৈ দেখুৱাব ডিয়াৰ কেণ্ডিডেট ইউ আৰ নট চিডিউল ইন দ্য প্ৰেজেণ্ট ফেজ এনেকুৱাকৈ আপোনালোকৰ তাত আহিব যদিহে আপোনালোকৰ ফাৰ্ষ্ট ফেজত নাম নাথাকে। যিসকল বন্ধু বান্ধৱীয়ে টেনশ্যন লৈছিল যে মোৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো হেৰাই গৈছে, পাছৱৰ্ড হেৰাই গৈছে, সেইসকল বন্ধুৱে কোনো টেনশ্যন ল'ব নালাগে কাৰণ আপোনালোকক এটা লিংক দিয়া হ'ব আৰু সেই লিংকটোত গৈ আপোনালোকে ফৰগেট কৰি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো পাই যাব। এই ক্ষেত্ৰত কোনো টেনশ্যন ল'ব নালাগে আপোনালোকে আৰু এই RRBৰ ইনফৰমেশ্যনসমূহ পোৱাৰ বাবে আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰি থাকিব। তো ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আজিলৈ ইমানে।